নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ তামিলনাডু। মানৱ শৰীৰৰ দুয়ো কাষে অৱস্থিত অংগটো চিনাক্ত কৰা। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি বৃক্ক। কোনখন নদীৰ ওপৰত হীৰাকুদ জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি মহানদী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ গ্ৰীণলেণ্ড। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি কৰ্ণাটক। কোনখন স্থানক মছলাৰ উদ্যান বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি কেৰেলা। ভাৰতীয় মহাকাশ গৱেষণা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 1969 চনত। ভাৰতীয় জাগৰণৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 1969 চনত। কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুশী। তলত দিয়া কোনখন মধ্যপ্ৰদেশৰ চহৰ শিপ্ৰা নদীৰ পাৰত অৱস্থিত? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উজ্জয়িনী। নিম্নলিখিত কোনটোত শব্দৰ গতি সৰ্বোচ্চ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তীখা। বংগৰ পৰা বিহাৰ কেতিয়া পৃথক হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 1912 চনত। ভাৰতৰ কেইখন ৰাজ্য উপকূলীয় ৰেখাৰ লগত সংযুক্ত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 9খন ৰাজ্য। ভাৰতত প্ৰথম কৃষি বিজ্ঞান কেন্দ্ৰ ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি পুডুচেৰী। তলত উল্লেখ কৰা কোনটো স্থান জৈন ধৰ্মৰ লগত জড়িত? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰত্নগিৰি। তোমৰ ৰাজপুতসকলে ৰাজপিথোৰা দুৰ্গ ক'ত নিৰ্মাণ কৰিছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি নতুন দিল্লী। তলৰ কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি পশ্চিমবংগ। ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 জানুৱাৰীত। অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 22 ছেপ্টেম্বৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।